Hi friends, good morning. কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই। মই আজি ডেইলি ব্লগ লৈছোঁ। তো চাব বুলি আশা থাকিল। আজি মই কি বনাম, কি কৰিম চব দেখাই থাকিম। তো চাব আপোনালোকে। মাতটো বেয়া হৈছে কাৰণ মোৰ অলপমান গা বেয়া চৰ্দি কাৰণে। মানে মই এটা ৰেচিপি বনাম আৰু ৰেচিপিটো মই ইউটিউবত চাৰ্চ কৰিছিলোঁ, কিন্তু মই ইউটিউবত পোৱা নাই ৰেচিপিটো এতিয়া মই নকওঁ, কালিও মই চাৰ্চ কৰিলোঁ কিন্তু পোৱা নাই। তো ভাবিলোঁ আজি মই কি বনাওঁ আপোনালোকক দেখাবৰ কাৰণে আজি মই এইটোৱে বনালোঁ। তো চাই থাকক, মই এতিয়া নকওঁ কাৰণ ক'লে আপোনালোকে ভিডিঅ'টো নাচাব সম্পূৰ্ণ কৰি। চাওক, স্পেচিয়েল ৰেচিপি আৰু কেনেকুৱা হয় নটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া চাই এখন নাই, ৰাতিপুৱা উঠি চোতাল সাৰিলোঁ, বাচন ধুলোঁ, তাৰপিছত গা পা ধুলোঁ, ধুই কিনে মন্দিৰ মুচিলোঁ, চাকি তাকি দিলোঁ। চ' মই মানে এইবিলাক কৰি উঠি কিনেহে চাহ খাওঁ। এতিয়া মই ফাৰ্ষ্ট চাহ খাম। মই আজি দেউতাৰ লগত কিবা কিবি বনাম, চব আপোনালোকে চাই থাকিব। মই দেউতাৰ লগত চিনাকি কৰি দিছোঁ। এইটো দেউতা। হাই, আজি মই কিবা কানি বনাই আছোঁ। এইবিলাক যে ভাল পায় আপোনাৰ লাইক কমেণ্ট কৰিব। এই হৈছে কচু ভাজা, কচু, চয়াবিন, নাৰিকল আৰু আলু, আৰু এইটো কচুৰ পাত পোৰা, আৰু এইটো হৈছে কচুৰ বৰা ভাজা। কেনেকৈ বনাইছোঁ কি কৈছোঁ ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক, তেতিয়াই গম পাব। কাৰণ এইটো ভিডিঅ' মই ইউটিউবত চাইছিলোঁ, পোৱা নাই। চ' আজি মই বনালোঁ। বান্ধাকবি এইটো হ'ল আপোনাৰ এই মানকচুৰে এইটো বনোৱা হয়। আৰু কাটি ৰ'দত শুকাই পেলাই গুড়া খুন্দি এইটো বৰ ভাজি বনোৱা হয়। এইটো চাহৰ লগতো খাব পাৰি। মই এনেকৈ বহুত মানুহক খুৱাই দিছোঁ, কোনো গমেই পোৱা নাই। ইমান ধুনীয়া হৈছে। আমাৰ ঘৰৰ মাইকীজনী আৰু ধুনীয়া। এতিয়া এনেকৈ সানি ল'ব লাগিব, লৈ তেলত এইটো বনাব লাগিব। এইটো ভিডিঅ'টো চাই ভাল পায়, সেইটো আপোনালোকে লাইক কমেণ্ট কৰিব। এইটো ধুনীয়া, এইটো তাৰমানে বেমাৰ আজাৰৰ কাৰণে খুব ভাল। এই জলকীয়া মাজত ল'ব লাগিব, এনেকৈ নহ'লে পুৰি যাব না। এনেকুৱাকৈ ল'ব লাগিব, লৈ মেৰিয়াই দিব লাগিব। মেৰিয়াই দি জাপ দিব লাগিব। এইটো এনেকুৱাকৈ ধৰিব লাগিব। এনেকুৱাকৈ ধৰি এনেকৈ এইটোৰ জুই দিব লাগিব, বুজিছে? এনেকুৱা আমাৰ ঘৰুৱা খানা। এইবিলাক আমাৰ ঘৰুৱা খানা, এইবিলাক মই বনাই থাকোঁ নিজৰ। সেইকাৰণে অসুখবিলাকো কম। মই এইবিলাক খুব ভাল পাওঁ, বনৰীয়া বস্তু। কি ধুনীয়াকৈ লৈছে দেউতাই। এইটো এনেকুৱাকৈ বনাই জুইত দিব লাগিব। জুইত দি ইলাই চামুচেৰে খায়ে তাৰ মজা। এনেকুৱাকৈ গ'লোঁ, এইবিলাক হৈ গ'ল। এতিয়া এইবিলাক আমাৰ ৰেডি হৈ গ'ল। তাৰপৰা বনাব লাগিব। এইটা আমাৰ এইটো হৈছে কচু ভাজিৰ কাৰণে, এইটো ভাজি পিঁয়াজ চিয়াজ চব আছে। আৰু এইটো হৈছে কচু বৰা ভাজি, আৰু এইটো হৈছে কচুৰ পাত পোৰা। চাওক কি ধুনীয়াকৈ দেউতাই
হে কৈছে কলপাতে দি ইয়াত আমাৰ মছলা বেছি দিয়া আপোনালোকে খাবচোন খাই চাব কেনেকুৱা লাগে আপোনালোকে খাই চাবচোন এনেকুৱাকৈ কচুবিলাক কিনিব পাৰি নহয়